নমস্কাৰ সকলোলৈকে ফ্ৰম বপো আঞ্চলিক ৰাস মহোৎসৱ। ৰাসত সোমাই মই আৰম্ভ কৰি দিলোঁ হাত ধৰা খেলা। মানে 20 টকাত 6টা ৰিং দিয়ে, তাৰে যদি মই এটা ৰিং হাঁহৰ ডিঙিটোত সোমাব পাৰোঁ, হাতটো হৈ যাব মোৰ আৰু এসাঁজ দুবৰি খানা। আৰু ফাইনেলি মই হাঁহটো নাপালোঁ। এইবাৰ খেলিম চাবোনৰ খেল। মানে চাবোনত ৰিং এটা সোমাব পাৰিলে যিমান পইচা আছে তাৰ তলত পাই যাম। গতিকে তাত চেষ্টা কৰিলোঁ, 100 টকাটো যদি পাওঁ ভালেই হৈ যাব। কিন্তু নাই, ইয়াতো মই গৌৰৱৰে বিফল হৈ গ'লোঁ। এইবাৰ আকৌ আহি গ'লোঁ বল দলিয়াই গিলাচ বগৰোৱা খেলত। ইয়াত যদি মই গিলাচকেইটা গোটেই বগৰাই দিব পাৰোঁ তেতিয়াহ'লে বোলে মোক 100 টকা দিব। বাপেকে বগৰাই দিওঁ বুলি মই দলি মাৰিলোঁ এটা গিলাচ। লাগিলেও পৰিলেও, কিন্তু গোটেইকেইটা নপৰিল। ইয়াতো মই গৌৰৱৰে সফলতা অৰ্জন কৰি বিফল হ'লোঁ। নাই, ক'তো একো নহ'ল, 0। গতিকে এতিয়া মই দোকানবিলাকে চাবলৈ ধৰিছোঁ কি আছে, কি ল'ব পাৰোঁ বুলি। দোকানবিলাক চোৱা আৰম্ভ কৰি দিলোঁ। চাওঁতে চাওঁতে দেখিলোঁ এইটো বোলে টকিং কেকটাছ। ই বোলে কথা কয়। মই কথা কৈ চালোঁ, কিন্তু ই নিজে নকয়। মই যিখিনি কওঁ সেইখিনিকে উল্টাই ৰিপিট কৰি কয়। ঘূৰোতে আহি পালোঁ এখন চশমা দোকানলৈ। চশমা দোকানত আহি চশমা কেইযোৰমান ট্ৰাই কৰি চালোঁ। ট্ৰাই কৰি মেলি চালোঁ যে চশমা কেইযোৰ মোৰ চেহেৰাত নাচাজে, গতিকে বাদ দিলোঁ। ইফালে মঞ্চত ভাওনা নে নাটক হৈ আছে, তাকে অলপ চালোঁ। তাৰপিছত আহিলোঁ জিলাপি খাবলৈ। ঘি জিলাপি ল'লোঁ। ঘি জিলাপি বুলি খালোঁ, কিন্তু ঘি নাই দেখোন। পিছত গম পালোঁ যে ঘি দিয়াই নাই জিলাপিখিনিত। হাই মোৰ কপাল। এইবাৰ দেখিলোঁ এখন ফুচকাৰ দোকান। মানুহবোৰে পুৰা দবাই আছে। ময়ো বোলো পুৰা দবাও বুলি খাই চালোঁ এটা, কিন্তু না নৰি খুব টেঙা, একদমেই টেষ্ট নাই। এনেতে ফুচকা খাই থাকোঁতে শুনিলোঁ যে মঞ্চত মিষ্টাৰ কামৰূপ ৰমন ৰাভা উঠিছে। গতিকে তাকে চাবলৈ আহিলোঁ। বুদ্ধি চাওক না ভাই। বাকী এতিয়া থুলমূলকৈ চাই মেলি হ'ল। এতিয়া ৰাতিও বহুত হ'ল, গতিকে মিঠাই অলপ লৈ ঘৰলৈ যাবলৈ ওলালোঁ। যাবলৈ ওলাওঁতে দেখিলোঁ গেটত এটা ভালুকে নে পাণ্ডাই বনাই থৈছে। গতিকে তাৰ লগতে বোলো এখন ফটো উঠি যাওঁ। ৰ'ব আপুনিও যোৱাৰ আগতে মোৰ চেনেলটো ছাবস্ক্ৰাইব আৰু ভিডিঅ'টো লাইক কৰি যাবলৈ নাপাহৰিব, আৰু কমেণ্ট কৰি থাকিবলৈ নাপাহৰিব। ধন্যবাদ, বাই।